Ijo erong vet pen Ingnam ingnar tum Donpli Ahem Kapanahok. Lasonsi Nijang karbi Anglong lakha si kopili Constituency keparlo Phelangpi Langlu Arong along Ijo vet pen Donpli Ahem Ingnam ingnar tum Kapanahok pon. Lasonsi Donpli Ahem Kapanahok duna tumamen lake Omol Deka, Raja.Dhonsing Teron, Sutu Sorkar Lapen, Leba Deori. Abirta kirip dunlong ahut ke Ajo Porphai hini alom Si Kevang, Ajo arve ki jangmat An Kehang tanang arju dunlong bang pidetlo.Lapen Sutu Sorkar bang nang arju dunlong amat nang hangdunlo.bonta ke hangdun Ahem pangno phaksi halaso Ahem ta pidetlo. Lasonsi te bok terai Donpli Ahem Kapanahok detlo. Lapen Ingnam Raikom sai khia tuma phan ta phone call lo.bonta nang receive sedat pusi kisung ki phove ka bang phuat tumpe nang chithandun. আমাৰ ইফালে গৈছেগৈ এই শ্মশানৰ ইফালে তাৰপৰা দুটা হাতীয়ে জাক ফালি আহি মানুহৰ ঘৰত আক্ৰমণ কৰোঁতে লেবা দেউৰীৰ ঘৰত প্ৰথমতে সোমাই পাকঘৰত সোমাই গোটেই লণ্ড বন্ধ কৰি শাক তৰকাৰী দালি চাউল যি আছিল গোটেইখিনি খালে আৰু গোটেই ঘৰ ভাঙি চুৰমাৰ কৰিলে। ইয়াৰ পিছত ওচৰ চুবুৰীয়া সুতু চৰকাৰে মাত দিয়াৰ কাৰণে আকৌ তেওঁক খেদি গৈ তেওঁ ঘৰটোত আক্ৰমণ কৰি তেওঁ ঘৰটোত খাব নাপালে তথাপিও বেৰ চোৱাৰ ভাঙি গোটেই চুৰমাৰ কৰিলে। তাৰপিছত তাৰ ছাইডত এটা ঘৰ আছিল, সেই ঘৰটোত গৈ অমল ডেকা ৰজা তেওঁ ঘৰত নাছিলে, বাহিৰত কাম কৰি আছিল। তেওঁৰ ছোৱালী দুজনী আছিল আৰু ঘৈণীয়েক আছিলে। ছোৱালী দুজনী পালেঙত শুই আছিলে। তেনেস্থলত কি মনত আহিল জানো সিহঁতৰ গৰম লাগিছে বুলি পালেংখন এৰি ফ্ল'ৰত শুলেগৈ ছাইডত। তেনেস্থলতে হাতী দুটাই আহি ওপৰৰ ৱালত খুন্দা মাৰি ৱাল ভাঙি পালেংখন ভাঙি পৰিলে। ৱালত পৰিলে যেতিয়া ৱালটো ভাঙি পালেঙত পৰিলে, পালেংখনো ভাঙি থাকিলে। এই ছোৱালী দুজনী প্ৰাণ বাচিল কোনোমতে। তাৰপিছত ইয়াৰ পৰা খেদাৰ পিছত আকৌ ইফালে গৈ ধনসিং বৰদলৈ ঘৰত গৈ যিটো ঘৰত নেকি মিঠৈ থৈছিলে মিঠৈ খালে। মিঠৈ ঘৰটো ভাঙি তাত চৰাই আছিলে, চৰাইখিনিও মৰিলে, চৰাইখিনি হেঁচা মাৰি ধৰিলে ঘৰে। গতিকে এই চাৰিটা ঘৰ একে ভাঙি চুৰমাৰ কৰি পেলালে। তেনেস্থলত মানুহ অকণমান উমঘাম পাই হাতীকেইটা পলাই গুচি গ'লগৈ, আকৌ জাকত সোমালগৈ। এই জাকটো ইয়াৰ পৰা ওলাই গ'ল নে নাই আমি ক'ব নোৱাৰোঁ। ইয়াৰ মাজত সোমাই আছে নেকি আমি এতিয়া চাব যোৱা নাই। আমি এতিয়া যামহে চাবলৈ দিনৰ ঘৰত। গাঁৱৰ নাম ফেলাংপি বাৰপুজীয়া। বন বিষয়াক অৱগত কৰিছিলে নেকি? মোৰ বন্ধু এজনে কৈছে, মই কৈছিলোঁ তাৰমানে এই বন্ধুজনৰ ককায়েকে এই ফৰেষ্টত কিবা কাম কৰে, তেওঁ খবৰ কৰিছিলে আৰু মই ফোন মাৰিছিলোঁ, তেখেতে ফোনটো ৰিচিভ নকৰিলে। এতিয়ালৈকে তাৰপিছত আৰু খবৰ দিয়া হোৱা নাই। খেতি কিমান নষ্ট হৈছে? খেতিটো এতিয়া চাব যোৱা নাই, আমি যামহে এতিয়া। ৰাতি যাবলৈ ভয় লাগে আৰু হাতী যদি সোমাই থাকে কেনেবাকৈ জাকৰ মাজত তাত কুঁহিয়াৰ মাজত মানুহ অনিষ্ট হ'ব পাৰে। সেইকাৰণে আমি যোৱা নাই, এতিয়া যামহে আমি দিনৰ ভাগত চাবলৈ। হাতীটো জাক আছিলেনে? জাক আছিল বুলি অলপ গম পাইছোঁ, কিন্তু গাঁৱত যি দুটা আহি সোমাইছে সেই দুটা জাক ফালি আহিছে। ৰাতি 2টামান বজাত এই ৰাস্তাটোৰ পৰা ওলালে, আহি ঘৰত সোমাই চিধা বৰষুণে পৰি আছে। তেতিয়া আহি চিধা এই পাকঘৰটো ধৰিলে। পাকঘৰটো ধৰাৰ পাছতে এই মেইন ঘৰটো ধৰিলে। মেইন ঘৰত আমাৰ নাতি বোৱাৰী আছিলে। সেইবিলাকক যেতিয়া দেখি চিন্তা কৰিলোঁ, মাত দিবলৈ উপায় নাই মোৰ। ইপিনে মাত দিলে দিগদাৰ, সেইপিনে মাত দিলে দিগদাৰ। এতিয়া ভয় হৈ আছে নাতিকেইটাক কি কৰিছে। তাৰপিছত যাই পেলাই যেতিয়া হালা মই ভাবিলোঁ কি হয় কি কৰিম, মাত দিব নোৱাৰোঁ। তাৰপিছত এই পাইপ এটা আছিলে, এই বাৰান্দাটাক খুন্দা মাৰি দিলোঁ, ধামধামকৈ খুন্দা মাৰিলোঁ। তেতিয়া এইপিনে হয় এই চুটু চৰকাৰ মাত দিলে, তাৰ ঘৰত চিধা গৈছেগৈ। তাত বেৰ ভাগি একদম সোমাই গ'ল। তাৰ বাহিৰত তাৰপাছত আৰু আকৌ সেনেকৈ হাল্লা কৰিল। এটা ঘৰ নহয়, দুটা ঘৰত ধৰিছিলে। তাৰপৰা আকৌ এই অমল বুলি কয়, এই অমলৰ ঘৰত তাৰ যাই পেলাই ৱাল ভাঙি পেলাই
কোবেদে কৈছে ডিজাইনটো বেছি প্ৰথমবিধ বাচিছে আহাৰটো যাক বুলি কৈছে মুঠতে ইয়াত আহিছে দুটা কিন্তু দুটা আহিছে ডাঙৰ এটা সৰু এটা কেইখনমান ঘৰ নষ্ট হ'লে ইয়াত চাৰিখন ঘৰ এইফালে ধনসিং ধনসিং ঘৰ এটা আৰু লেবা দেউৰী সুতু সুতু চৰকাৰ অমল ডেকা ৰজা বন বিষয়াক খবৰ দিছিলে নেকি নাই খবৰ দিয়া হৈছে এতিয়া খবৰ দিছিলে খবৰ দিয়া হৈছে ৰাতি কিমান বজাত হৈছে 2টা বজাত হৈছে